আজি এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ দিনটো আৰম্ভ কৰিছোঁ আৰু আজি আমি গৈ আছোঁ ক'ত জানেনে? আজি আমি গৈ আছোঁ এংগেজমেণ্টৰ শ্বপিং কৰিবৰ কাৰণে। এতিয়া কাৰ আৰু কেতিয়া হ'ব এংগেজমেণ্ট সেইটো জানিবলৈ আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব। গতিকে তোকো কৈ দিয়া হাই, আমি আজি গৈ আছোঁ নগাঁও। সি ক'লে ঠিক আছে হ'ব দিয়ক, তাত গৈ লগ পাই আছোঁ। সিহঁতে চায়ে থাকিব, মই সেইকাৰণে কৈছোঁ। আহি আছোঁ কুঁৱৰীখনত, এতিয়া তাকে তাত গৈ পেলাই ইয়াত মানে ভাল কাপোৰ পোৱা যায় আৰু চ' বলক। শ্বপিং কৰি আছোঁ আৰু কাপোৰ চাপোৰ চাই আছোঁ। কইনা হিচাপে ভাল লাগিব। কাপোৰ চাইছেনে নাই? চাইছোঁ। এইটো ধোৱা পাট। মচুৰটো এইটোৱে ভাল লাগিছে। কোনটো ভাল লাগিছে তাকে চাই আছে আৰু এতিয়াতো গম পাইছে কাৰ এংগেজমেণ্ট। এইজনী হ'লোঁ মই। এখানে গোটেই পৰিৱেশটো এইটো এটা পচন্দ হৈছে আমাৰ। এতিয়া আমি কইনাৰ মাকক সোধোঁ কেনেকুৱা লাগিছে আপোনাৰ? আজি ছোৱালী মানে ৰিং চিমনি প্ৰথম দিনৰ বজাৰ কৰিবলৈ আহিছোঁ, কাপোৰ কানি চাইছোঁ, লগৰো কিনিছোঁ, নিজৰো কিনিছোঁ। পচন্দ হৈছে? পচন্দ হৈছে, তাকে চাই লওঁ আৰু চাই আছোঁ বাৰু, আৰু কিনিবলগীয়া আছে চাওঁ। সেয়াই আৰু এতিয়া আমাৰ টুকু চাই আছোঁ আৰু কাপোৰবোৰ। আমাৰ এইবোৰ মানে পচন্দ হৈছে, তাকে চাওঁ এইখিনি। পৰিখনৰ পৰা ওলাইছোঁ, আমি আছোঁ গামোচা হাউচ। চাইডৰখনত কেঁচা সোণৰ চাহ আহি আছোঁ খোৱা বস্তুৰ বজাৰখিনি কৰিবৰ কাৰণে। বৰ বজাৰ নগাঁওবাসীয়েতো চিনি পায়ে, সেই তাকে আৰু খোজকাঢ়ি আছোঁ কাৰণ গাড়ী লৈ য'তে ত'তে যাব নোৱাৰোঁ, পাৰ্কিঙৰ প্ৰব্লেম আৰু চ' এয়া আহি আছোঁ। কেমেৰাটো ধোৱা ধোৱা হৈ আছে ন তোকো? চাই আছোঁ জুৱেলাৰীবোৰ। জুৱেলাৰী চাই আছোঁ, চাইজ পচন্দই হোৱা নাই, বহুত চাইছোঁ এতিয়ালৈকে। ইয়াতে ডিছপাত কিনি আছে, মই জুৱেলাৰী চাই আছোঁ। এটা আছে কপাৰত ন, এইটো কপাৰত সেইটো এটা দেখোন, এটা আছে আৰু আছে এনেকুৱা আৰু আছে ৰিচিভ কৰক। এইটো এটা পচন্দ হৈছে আৰু চাইছোঁ আৰু এয়া বজাৰ চজাৰ হৈ গ'ল, এতিয়া ৰখি আছোঁ বাহঁতৰ কাৰণে। আমি আহিছোঁ চুফাৰী। হাই টুকু, পালোহি ন তোমাক? ৱাও, নতুন কিনে আজি কিনিছোঁ গুৱাহাটীৰ পৰা। মিছলীয়া। এয়া আহি আছোঁ। সিহঁতৰ মাথাত বোলে মাৰি দিব। এয়া বজাৰ দাঙি আছে চবে আৰু মই এয়া পিছফালে গৈ আছোঁ আৰু কি ক'ব, বিয়াৰ বজাৰ বুলি ক'লে কিমান যে থাকে আৰু। একদম তলত বহি লৈছে, তাক নিদিলে টুকু। এয়া
এনি টাইম খায়ে থাকে বোলে। কি কৰিছা কৈ দিয়া? এইফালে চাই কোৱা। বিল কৰিবলৈ পেটাৰ্ণ কিমাননো? ইমান কিউট লাগিছে। এয়া তোৰ কাৰণে বটল এইটোতো ল'বই লাগিব ন তোকো। চাওক আৰু মই দেউতাৰ কাৰণে এইটো ল'লোঁ। বিচাৰি আছে আৰু বাবু। এয়া হ'ল আমাৰ নতুন ভিন্দ বা চাই আছে আৰু বৰমা চবে চাই আছে। চাই আছো চাই ভাল লগা নাই মানে এয়া আৰু এইবোৰ দাগবোৰ এতিয়াও আছে মোৰ। বেয়া পোৱা নাই ফুল চাবৰ কাৰণে। এয়া ফুল ল'ম। ভাল লাগিছে মই এয়া আকৌ চাই আছো আমাৰ কাৰণে কাপোৰ। বিশালত আহি পাইছোহি। চকা থাকা বাস্কেট আমি এতিয়া এয়া ঘূৰি ফুৰিছোঁ আৰু বাবুৱে বেছি টাইম দিয়া নাই। জল্দি জল্দি বজাৰটো কৰোঁ পিছত যাওঁ। হ'ল বিশালত বজাৰ কৰি হ'ল। ভাগৰ লাগিছে নেকি তোমাৰ? কি খাই আছা? এয়া আহি জাষ্ট ঘৰ পালোহি আৰু ভাগৰ লাগি গৈছে। ঠিক আছে তেনেহ'লে এতিয়া আকৌ ভিডিঅ'টো সামৰোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু টাইমটো কিমান হ'ল? 9টামান বাজিলে নেকি ন? 9টামান বাজিলে আৰু সেই আৰু এতিয়া ইহঁতৰ ঘৰত যাম। বস্তু চস্তু ঠিক কৰিব আছে। মাক কাপোৰযোৰ দেখুৱাইছোঁ। কেনেকুৱা লাগিছে? মজা লাগিছে বোলে। ঠিক আছে হ'ব দিয়ক। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বিয়া ঘৰত আহি আছোঁ। বজাৰ হেল্ল' ক'ত আছে মানুহবিলাক চাওঁগৈ। বজাৰখিনি ইয়াতে থৈছে।